নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেল সকলোকে তোমালোকক প্ৰথমতে স্বাগত জনাইছোঁ। তোমালোকৰ ক্লাছ 10ৰ জিঅ'গ্ৰাফী ইলেক্ট্ৰিক ছাবজেক্টটো যোনসকলে কৈ আছিলা মোক মেছেজ কৰি আছিলা বা কমেণ্ট কৰি আছিলা, জিঅ'গ্ৰাফীৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে মেট্ৰিক পৰীক্ষা আহিবৰ কাৰণে। ঠিক আছে, এইকেইটা কুৱেশ্যন তোমালোকৰ মেট্ৰিকতো আহিব আৰু প্ৰি টেষ্ট যিকোনো তোমালোকৰ ইউনিট টেষ্টতো আহিব। ঠিক আছে, আজি তোমালোক মই এইটো ভিডিঅ'ৰ যোগেদি তোমালোকক অকল পাৰ্ট 1ৰ ভিডিঅ'টো তোমালোকক দেখাম। ঠিক আছে, নেক্সট ভিডিঅ'টো তোমালোকে পাৰ্ট 2 পাবা বা তাৰপিছত পাৰ্ট 3 পাৰ্ট 4 এনেকৈ চিৰিয়েলি তোমালোকে ভিডিঅ'বোৰ পাবা। ঠিক আছে, তাৰপিছত আজি প্ৰথম অধ্যায়টো তোমালোকক পঢ়াম। ঠিক আছে, পঢ়াম মানে তোমালোকৰ ইম্পৰ্টেণ্ট যোনখিনি কমন কুৱেশ্যন এনচাৰ আছে সেইখিনি তোমালোকক শ্বেয়াৰ কৰিম। আৰু প্ৰাকৃতিক ভূগোল ভূ আকৃতিক প্ৰক্ৰিয়া এই পাৰ্টটোৰ, ঠিক আছে, এই পাৰ্টটোৰ যিখিনি ইম্পৰ্টেণ্ট কমন আৰু বাৰে প্ৰতি এইকেইটা প্ৰশ্ন মেট্ৰিক পৰীক্ষাত আহি থাকে আৰু তোমালোকৰ প্ৰি টেষ্টত আহি থাকে। তেনেহ'লে ভিডিঅ'টো পূৰ্ণ কৰি আৰম্ভ কৰোঁ। প্ৰথমে তোমালোকে প্ৰথম কুৱেশ্যনটো দেখিবলৈ পাইছা স্ক্ৰীনত, ভূ আকৃতিক বিজ্ঞান কাক বোলে। ঠিক আছে, ভূ আকৃতিক বিজ্ঞান কাক বোলে, এইটো উত্তৰত লিখিম। উত্তৰ, ভূগোলৰ যি বিশেষ শাখাই স্থল আকৃতিবোৰৰ উৎপত্তি, ক্ৰম বিকাশ, আকাৰ আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে তাকে ভূ আকৃতিক বিজ্ঞান বোলা হয়। ঠিক আছে, তোমালোকে বহুত ধুনীয়াকৈ বহীত লিখি ল'বা বা টিকচিন মাৰি ল'বা, কিতাপত লিখিব পাৰা। নেক্সট কুৱেশ্যনটো তোমালোকৰ স্ক্ৰীনত দেখিবলৈ পাইছা যে 2 নম্বৰ কুৱেশ্যনটো, ভূপৃষ্ঠত স্থল আকৃতিবোৰৰ সৃষ্টি কি প্ৰক্ৰিয়াৰ বা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, 2 মাৰ্কছৰ কুৱেশ্যন এইটো। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। আমি উত্তৰটো চাম কি আছে। উত্তৰটো হৈছে তোমালোকৰ স্ক্ৰীনত তোমালোকে দেখিবলৈ পাইছা। উত্তৰ, ভূপৃষ্ঠত স্থলাকৃতিবোৰৰ সৃষ্টি বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়া বা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক আছে, 3 নম্বৰ কুৱেশ্যনটো হৈছে এইটো, ভূপৃষ্ঠৰ বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ উদাহৰণ দিয়া। যদি তোমাৰ লগত এটা দিয়ে এটা লিখিবা, 1 মাৰ্কছ থাকিলে এটা উদাহৰণ লিখিবা আৰু 2 মাৰ্কছ থাকিলে 2টা লিখিবা। বতাহ আৰু হিমবাহ। 4 নম্বৰ কুৱেশ্যনটো হৈছে, ভূপৃষ্ঠৰ আভ্যন্তৰীণ প্ৰক্ৰিয়া বা কাৰকৰ উদাহৰণ দিয়া। ভূমিকম্প আৰু অগ্নিয় উদগীৰণ। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা এইখিনি। নেক্সট তোমালোকৰ কুৱেশ্যনটো হৈছে, ভূ আকৃতিক প্ৰক্ৰিয়া কাক বোলে। ঠিক আছে, উত্তৰ, স্থল আকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত প্ৰক্ৰিয়াবোৰক ভূ আকৃতিক প্ৰক্ৰিয়া বোলা হয়। ঠিক আছে, এইখিনি ধুনীয়াকৈ বহি লিখি ল'বা। আৰু এইখিনি এটা কথা ক'ব বিচাৰিছোঁ মই, যোনসকলে মোৰ এই চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, লগত বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিবা, যাতে নতুন ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে প্ৰথমতে পোৱা। আৰু এটা কথা কৈ দিওঁ, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তোমালোকৰ যিখিনি ইম্পৰ্টেণ্ট আছে, ঠিক আছে, মেট্ৰিক পৰীক্ষা আহিবৰ কাৰণে সেইখিনি তোমালোক দিয়া আছে, ডেছক্ৰিপশ্যনত দিয়া আছে। ঠিক আছে, ডেছক্ৰিপশ্যন অন কৰিলে তোমালোকে তাৰে লিংকবোৰ পাবা, তাত তোমালোকে চাব পাৰা। ঠিক আছে, এতিয়া তোমালোকে প্ৰথমতে আকৌ আহিলে তোমালোকে 6 নম্বৰ কুৱেশ্যনটো মই কৈছোঁ, এইটো পাৰ্ট 1ৰ ভিডিঅ' হয়। ঠিক আছে, বতাহে মৰুভূমিত কি কাৰ্য সম্পাদন কৰে। উত্তৰ লিখিম, খনন, পৰিবহণ আৰু অৱক্ষেপণ। ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 7 নম্বৰ কুৱেশ্যন, অৱনমন কাক বোলে। অৱনমন কাক বোলে বুলি ক'লে আমি ক্লাছ 9তো পাইছোঁ। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট, আমি মই কৈ দিছোঁ একবাৰ। সাধাৰণতে মৰুভূমিত উদ্ভিদৰ আৱৰণ পাতলীয়া আৰু উপৰিভাগ শুকান বালিময় হোৱাৰ কাৰণে বতাহে সহজে ধূলি বালি ক্ষুদ্ৰ শিল আদি দূৰলৈ উৰুৱাই নিব পাৰে। এনেদৰে কোনো এক অংশৰ পৰা ধূলি বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াকে অৱনমন বুলি কোৱা হয়। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে। নেক্সট তোমালোকে কি কুৱেশ্যন চাওঁ। নেক্সট আহিলে তোমালোকৰ স্থল আকৃতি কাক বোলে। ঠিক আছে, মই কৈছোঁ একবাৰ। উত্তৰটো মই কৈ দিছোঁ। ঠিক আছে, উত্তৰটো লিখিবা। উত্তৰ, পৃথিৱীৰ ভূপৃষ্ঠত
থকা নানা আকাৰ আকৃতিৰ অৱয়ৱবোৰক স্থল আকৃতি বোলা হয় বা বোলে, যেনে নদী, উপত্যকা, পাহাৰ, পৰ্বত আদি। ঠিক আছে, আৰু কিবা কুৱেশ্যন থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰা, মই তোমালোকৰ কাৰণে সদায় ৰেডি হৈ আছোঁ। নেক্সট তোমালোকৰ কুৱেশ্যনটো হৈছে 9 নম্বৰ কুৱেশ্যনটো, মৰুদ্যান কাক বোলে, ইয়াৰ তাৎপৰ্য কি? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। ঠিক আছে, আমি উত্তৰখিনি তোমালোকৰ শ্বেয়াৰ কৰোঁ। উত্তৰ, অৱনমন প্ৰক্ৰিয়াৰ ফলত মৰুভূমিৰ কিছুমান ঠাই দ হৈ ভূগৰ্ভস্থ জলপৃষ্ঠৰ ওচৰ চাপে, এনে অংশক মৰুদ্যান বোলে। ইয়াৰ তাৎপৰ্য তলত উল্লেখ কৰা ধৰণৰ লিখিছোঁ মই। ঠিক আছে, এটা লিখিছোঁ তোমালোকৰ, এই মৰুদ্যানৰ ওচৰত থকা অঞ্চলত মানুহে নানা প্ৰকাৰৰ খেতি বাতি কৰিব পাৰে বা পাৰি। নেক্সট তোমালোকৰ 2 নম্বৰ কুৱেশ্যন পইণ্টটো লিখিছোঁ মই যে ইয়াৰ ওচৰে পাজৰে বহু জীৱ জন্তু পালন কৰা হয়। ঠিক আছে, এইবোৰ কাৰ্যৰ ফলত মৰুভূমিৰ মানুহৰ আৰ্থিক অৱস্থা টনকিয়াল হয়। ঠিক আছে, টনকিয়াল হয়। এইখিনি আছিল। নেক্সট তোমালোকৰ 10 নম্বৰ কুৱেশ্যনটো হৈছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। 10 নম্বৰ কুৱেশ্যনটো, বালিয়ৰী কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হৈছে বা হয়? বহুত ইম্পৰ্টেণ্ট। আমি উত্তৰ লিখিম, বালিয়াৰী হ'ল মৰুভূমিত বতাহৰ অৱক্ষেপণৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা এক ভূ অৱয়ব। ঠিক আছে, এইটো লিখিলে 1 নম্বৰৰ পৰা, আৰু এইটোত ইয়াৰ সৃষ্টি কেনেকৈ হয়, ঠিক এইটো লিখিলে 2 মাৰ্কছ, মানে টোটেল মাৰ্কছ 3 নম্বৰীয়া কুৱেশ্যনটো। আমি উত্তৰটো লিখিম বাকীখিনি। এয়া লিখিছোঁ যে মৰুভূমিত বতাহে কঢ়িয়াই নিয়া ধূলি বালিবোৰ এঠাইত জমা কৰে আৰু কালক্ৰমত এইবোৰ পাহাৰৰ আকৃতি ধাৰণ কৰে। বালিৰে গঠিত কাৰণে এইবোৰক বালিয়াৰী বোলে। এইদৰে বালিয়াৰীৰ গঠন হয়। ঠিক আছে, ধুনীয়াকৈ তোমালোকে মুখস্থ কৰিবা, আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰি টেষ্ট মেট্ৰিকত অহাটো বিৰাট কমনে মই কৈ দিছোঁ মই। ঠিক আছে, আৰু কমনে হয় ডাইৰেক্ট, কাৰণ মই জিঅ'গ্ৰাফীত মই ভালেই নম্বৰ পাইছিলোঁ, সেইকাৰণে মই তোমালোকক ক'ব বিচাৰিছোঁ। 11 নম্বৰ কুৱেশ্যনটো হৈছে বালিয়াৰী কেই প্ৰকাৰ আৰু কি কি? ঠিক আছে, বালিয়াৰী কেই প্ৰকাৰ আৰু কি কি মনত ৰাখিবা। বালিয়াৰী 3 প্ৰকাৰৰ, সেইবোৰ হ'ল 1 নম্বৰ অনুদীৰ্ঘ বালিয়াৰী, অনুপৃষ্ঠ বালিয়াৰী, আৰু 3 নম্বৰ পইণ্টটো হৈছে বাৰখান। ঠিক আছে, এইকেইটা মনত ৰাখিবা, এইকেইটা বহুত ইম্পৰ্টেণ্ট। তোমালোকে যে এই মই যিখিনি দিলোঁ এতিয়ালৈকে পাৰ্ট 1ৰ ভিডিঅ' এইবোৰ। ঠিক আছে, এইখিনি আছিল আজিৰ ভিডিঅ'টো। ঠিক আছে, ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, লগত থকা ছাবস্ক্ৰাইব বাটনৰ লগত থকা ঘণ্টি বাটনটো টিপিবলৈ নাপাহৰিবা। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, সেইটো মই বাৰে কৈ আছোঁ। আৰু এটা কথা কওঁ, নেক্সট ভিডিঅ' তোমালোকে পাবা পাৰ্ট 2। ঠিক আছে, এইটো পাঠৰে পাৰ্ট 2 পাবা। ঠিক আছে, লাহে লাহে তোমালোকৰ ভিডিঅ'বোৰ দি থাকিম, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। নেক্সট ভিডিঅ' লগ পাম, থেংক ইউ।